Welcome back to my YouTube channel PK Vlogs 87. PK Vlogs 87 লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাই মই পুনৰ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ। আজি আমাৰ ছাৰৰ জন্মদিন। ছাৰৰ জন্মদিনৰ উপলক্ষে আমি যাওঁ জগন্নাথ মন্দিৰলৈ। জন্মদিনৰ উপলক্ষে তেওঁ তাতে আজি পূজা অৰ্চনা কৰাৰ কথা। তেওঁ তাতে গৈ পূজা অৰ্চনা কৰিব। তো লগতে আমিও ওলাইছোঁ তেওঁৰ জন্মদিনৰ উপলক্ষে আমিও যাওঁ জগন্নাথ মন্দিৰলৈ। আহি আমি পাই গ'লোহি ৰাধাকৃষ্ণ মন্দিৰ অৰ্থাৎ জগন্নাথ মন্দিৰ। ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰ আমি আমাৰ ছাৰৰ জন্মদিনৰ উপলক্ষে অৰ্থাৎ বাৰ্থডে উপলক্ষে পূজা কৰিবৰ কাৰণে আহিছোঁ। তো আমি আহি পাই গ'লোহি জগন্নাথ মন্দিৰ। আমাৰ ছাৰৰ বাৰ্থডে কাৰণে আমি পূজা কৰিব আহিছোঁ ইয়াত জগন্নাথ মন্দিৰত। এনেদৰে মন্দিৰৰ বাহিৰত চাকি তেল ধূপ ধূনাবিলাক সজাই থোৱা থাকে। নিৰ্দিষ্ট মূল্য দি নি ইয়াৰ পৰা তেওঁলোকে মন্দিৰত পূজা অৰ্চনা কৰে। কিমান কৈছে? এখন প্লেট ল'লে 60 টকা। আচ্ছা, এইটো ঘিউ নে? তো পূজাৰ কাৰণে আগবাঢ়িছে পূজা কৰিবলৈ মন্দিৰৰ ভিতৰ ভাগলৈ যাবৰ কাৰণে। পূজাৰ কাৰণে চাকি বাতি লৈ লোৱা হৈছে। লগত আমাৰ এজন লম্বোধৰ বৰ্মন। এতিয়া চেণ্ডেলটো চুৰ হ'লেও তেওঁ যাব মন নাযায়। ক'ত গৈ আছে? চেণ্ডেল খুলি ল। ইয়াতে জোতা চেণ্ডেলবিলাক খুলি ৰখা হয়। ইয়াতে খুলি থৈ যাব লাগিব। তো আমি ইয়াতে জোতা চেণ্ডেলবোৰ খুলি ৰাখিলোঁ। এতিয়া আমি ভিতৰলৈ যাম। এইখনেই হ'ল মুখ্য দুৱাৰ জগন্নাথ মন্দিৰৰ। আমি ভিতৰলৈ সোমাই আহি আছোঁ। হয় লৈ যাওক লগত। মই কেইবাব আহিলোঁ। এনেদৰে সুন্দৰকৈ মন্দিৰবিলাক সজোৱা আছে। সুন্দৰ চাওক। চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। आप जाइए। এয়া হ'ল ভিতৰচোৱা মন্দিৰৰ। তো ছাৰৰ নামত পূজা কৰিছে এনেদৰে। এই ভাগ হ'ল হনুমান মন্দিৰ। ৱালবিলাকতো সুন্দৰকৈ প্ৰিণ্ট কৰি
ছবিবিলাক বনাই থৈছে, ৰং পেইণ্ট কৰি থৈছে, ধুনীয়া লাগিছে দেখিবলৈ। বহি আছো মই ফটো মাৰিব মাৰিম ৰ'ব ফটো মাজেদি মোক ফটোখন মাৰ নাই এই ৰ'ব সেই পাতৰ মাজেদি মানুহ আহিছে লাজ লাগে পাতৰ মাজেদি ফটোখন মাৰ ছোৱালী এজনী আহিছে সেইজনী হেৰি কাৰোবাৰ জিএক্স চাগে ক'লো প্ৰসাদ দিয়ক খাবলৈ ধূপডাল জ্বলাই লওঁ বোলে বেলেগ বেলেগ ধৰণে প্ৰতিমাবিলাক সজোৱা আছে, ভংগীমাৰে বেলেগ বেলেগ ভংগীমা। এয়াই হ'ল মন্দিৰ ভাগৰ বেক চাইড অৰ্থাৎ পিছফাল। ধুনীয়াকৈ সজাই ৰাখিছে, সজাই পৰাই থৈছে, পৰিষ্কাৰ পৰিচ্ছন্নতা। এয়া আমাৰ পল্লৱ ডাঙৰীয়া নামি আহি আছে। লক্ষ্মীনাৰায়ণৰ ফটো প্ৰতিভা বৰ সুন্দৰকৈ বনাই ৰং পেইণ্ট কৰি থৈছে, দেখিব ভাল লাগিছে। তো ফাইনেলি বন্ধু আমি যাব ওলাইছোঁ, কাৰণ ছাৰৰ পূজা কৰি হৈ গ'ল। তো যিমানখিনি পাৰোঁ দেখালোঁ আপোনালোকক। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰৰ জন্মদিনৰ উপলক্ষে আমি আহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ অৰ্থাৎ ৰাধাকৃষ্ণ মন্দিৰ পালোঁহি। ইয়াতে ক'ত কি আছে যিমানকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। হয়তো সম্পূৰ্ণখিনি দেখাব নোৱাৰিবও পাৰোঁ। তো তাকে কৈ ধন্যবাদ। জয় অসম। মন্দিৰৰ পৰা ওলাই আহি আমি সোমালোহি হোটেল পাৰিজাতত। ইয়াতে আমি কিবা এটা খাই লওঁ, তাৰপিছত আকৌ ৰুমৰ ফালে নিম্নমুখী হ'ম।